যে দুখীয়া আৰু নিবনুৱা এই শত্ৰু দুটা নিধন কৰিব লাগে। গতিকে এই শত্ৰু দুটা নাইকিয়া কি বস্তুটো লাগে, কি ফ্ৰী পায়, গভৰ্ণমেণ্টে আমাক কি ফ্ৰী দি আছে, কি ক'ত ফ্ৰী পাম। কিন্তু এই ফ্ৰী তাঁতশালখন আমি ফ'কাছ কৰিছোঁ। এতিয়া আমাৰ এটা ড্ৰিমো আছে যে আমি সাৰথি নামৰ ব্ৰেণ্ড এটা লঞ্চ কৰাৰ খুব ইচ্ছা আছে, বহুত চেষ্টা কৰোঁ। সাৰথিৰ পৰা প্ৰশিক্ষণ লোৱা মহিলাৰ যিটো এৰী কাপোৰ চেম্পল এটা এতিয়া ফ্ৰান্সত গৈছে। নমস্কাৰ, আনকাট ষ্টৰী উইথ বিজুমাৰ আজিৰ এক বিশেষ অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি আমাৰ দ্বিতীয়টি খণ্ডত এগৰাকী বিশেষ ব্যক্তিক আপোনালোকৰ মাজত আমন্ত্ৰণ জনাইছিলো। আমি এগৰাকী সমাজ সচেতক গ্ৰাম্য সাৰথীৰ স্বত্বাধিকাৰ আমি তেখেতক আমন্ত্ৰণ জনাইছিলো। আমাৰ মাজত তেখেত উপস্থিত আছে। আমি তেখেতক আপোনালোকৰ মাজত চিনাকি কৰাই দিব বিচাৰিছো। আমাৰ লগত আছে ৰমেন বৰুৱা। আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো। ধন্যবাদ। যিহেতু আমি জানোৱেই যে আপুনি এগৰাকী বৰ্তমান সমাজ সচেতক হিচাপে কাম কৰি আছে। যিমান দূৰ আপোনাক মানুহে জানে যে সমাজৰ হৈ বিভিন্ন সময়ত বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰি আহিছে। আপুনি গ্ৰাম্য সাৰথীৰ স্বত্বাধিকাৰ, গতিকে কিদৰে বৰ্তমান ক'ত কেনেকৈ ব্যস্ত হৈ আছে? ধন্যবাদ জনাইছোঁ। আৰু আপোনাৰ ইউটিউব চেনেলটো বিজুমা আনকাট ষ্টৰী উইথ বিজুমা, ধন্যবাদ আপুনি গ্ৰাম্য সাৰথীত অহাৰ বাবে। তো গ্ৰাম্য সাৰথী যাৰ নামটো এটা পৰিচয় যে আমি গাঁৱৰ মানুহক কেনেকৈ সাৰথী প্ৰদান কৰিব পাৰোঁ, সেই উদ্দেশ্যে 2012 চনত এই NGOটো প্ৰতিষ্ঠা কৰা হৈছিল। আৰু জন্ম লগ্নৰে পৰা আৰ্থসামাজিকে ধৰি বিভিন্ন ক্ষেত্ৰত আমি সমাজৰ হৈ কাম কৰি আহিছোঁ। বৰ্তমান সময়ত আমাৰ টাৰ্গেটটো হৈছে যে মানুহৰ আমাৰ গ্ৰাম্য অঞ্চলৰ পৰা পভাৰ্টি এণ্ড আনএমপ্লয়মেণ্ট এই দুটা ডাঙৰ শত্ৰু আমাৰ, যে দুখীয়া আৰু নিবনুৱা এই শত্ৰু দুটা নিধন কৰিব লাগে। গতিকে এই শত্ৰু দুটা নাইকিয়া কৰিবলৈ হ'লে আমাৰ মাজত কৰ্ম সংস্কৃতিৰ খুব প্ৰয়োজন। আৰু কৰ্ম সংস্কৃতিৰ ক্ষেত্ৰত অকল কাম বুলি ক'লে নহ'ব, কামটোৰ ক্ষেত্ৰত যাতে মানুহৰ স্কিলটো আপগ্ৰেডেশ্যন হয়, মানুহে যাতে কামটো চাইণ্টিফিক মেথড কৰিব পাৰে। তো এই ক্ষেত্ৰতো আমি কাম কৰি আছোঁ। বৰ্তমান আমি গ্ৰাম্য সাৰথীয়ে প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনা সামৰ্থ্যৰ আণ্ডাৰত আমি মহিলাসকলক প্ৰশিক্ষণ দি আছোঁ হেণ্ডলুমত। আৰু হেণ্ডলুম বুলি ক'লে হস্ততাঁতটো আমাৰ গ্ৰাম্য অঞ্চলত যিমানবোৰ মানুহৰ ঘৰ আছে, আপুনি কমন কিছুমান বস্তু দেখিবলৈ পাব। যেনে ধৰক গোহালি ঘৰ গাঁৱত, পুখুৰী বা আমি ভঁৰাল ঘৰক ভাখেৰী বুলি কওঁ, কিছুমান কমন বস্তু আছে। আৰু তাৰ লগে লগে তাঁতশালখনো আমাৰ কাৰণে কমন, এইটো চিনাকি কৰাই দিবই নালাগে। কিন্তু তাঁতশালখন আমাৰ বাবে এটা ইনকামৰ চ'ৰ্চ হ'ব পাৰে। আমি গাঁৱত থাকি ইনকাম কৰিব পাৰোঁ। আজি চৰকাৰে যথেষ্ট গুৰুত্ব দিছে আৰু আমাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ এটা সপোন আছে যে অসমখন 5 নম্বৰ ষ্টেটত আনিব লাগে। মই ভাবোঁ 5 নম্বৰ ষ্টেটত আনিবলৈ হ'লে আমি প্ৰথম দুখীয়াটো নাইকিয়া কৰিব লাগিব। আৰু দুখীয়াটো নাইকিয়া কৰিবলৈ হ'লে আমাৰ পাৰ কেপিটা যিটো ইনকাম চ'ৰ্চ আছে জনমূৰি আয়, সেইটো বৃদ্ধি কৰিব লাগিব। এতিয়া প্ৰশ্ন হ'ল, এখন ঘৰত 7জন মানুহ ধৰি লোৱা হ'ল, 7জন মানুহৰ কিন্তু ইনকাম এজনে কৰে, বাকী 6জনে আমি তেওঁৰ ওপৰত ডিপেণ্ডেণ্ট। তো 6জনে তেওঁৰ ওপৰত ডিপেণ্ডেণ্ট হোৱাৰ লগে লগে আমাৰ জনমূৰি আয়টো কমি গ'ল। এতিয়া সেই 6জনৰো আমি ঘৰতে ইনকাম হোৱাটো বিচাৰোঁ। ধৰি লোৱা হ'ল দেউতাই চাকৰি কৰে, দেউতাই হাজিৰা কৰে, দেউতাই ব্যৱসায় কৰে, মায়ে ঘৰতে আছে। মই বিচাৰোঁ মাৰো ইনকামটো হওক। কিন্তু কেনেকৈ ইনকামটো হ'ব? মায়েতো ঘৰখন এৰি যাব নোৱাৰে। তো আমাৰ অসমত প্ৰায় মানুহৰ ঘৰত ৰিচোৰ্চ আছে। আমি ধন্যবাদ দিব লাগিব নেদেখাজনক যে আমাক এনেকুৱা এখন অসম ৰাজ্যত জন্ম দিছে য'ত আমাৰ ৰিচোৰ্চ আছে। কিন্তু সেই ৰিচোৰ্চখিনি ব্যৱহাৰ কৰি আমি ইনকামৰ ৰাস্তাটো বাছি ল'ব পৰা নাই। বৰ্তমান সময়ত আমি মানুহখিনিৰ মাজত দেখা পাইছোঁ এটা মানে ফ্ৰী, আমাক ফ্ৰী বস্তুটো লাগে, কি ফ্ৰী পায়, গভৰ্ণমেণ্টে আমাক কি ফ্ৰী দি আছে, কি ক'ত ফ্ৰী পাম। কিন্তু এই ফ্ৰীৰ পিছত দৌৰোতে দৌৰোতে ফ্ৰীটো ঠিকেই পালোঁ, অলপমান পালোঁ, কিন্তু আমাৰ হাতত থকা ৰিচোৰ্চটো আমি হেৰাই পেলাইছোঁ। এতিয়া আমি ধৰি লোৱা হ'ল আমাৰ গ্ৰাম্য অঞ্চলত তাঁতশালখন আমি ফ'কাছ কৰিছোঁ। এতিয়া আমাৰ এটা ড্ৰিমো আছে যে আমি সাৰথি নামৰ ব্ৰেণ্ড এটা লঞ্চ কৰাৰ খুব ইচ্ছা আছে, বহুত চেষ্টা কৰি আছোঁ। আৰু এটা ভাল খবৰ আপোনাক দিওঁ যে আমাৰ সাৰথিৰ পৰা প্ৰশিক্ষণ লোৱা মহিলাৰ যিটো এৰী কাপোৰ চেম্পল এটা এতিয়া ফ্ৰান্সত গৈছে। এইটো আপোনাৰ নৰ্থ ইষ্ট হেণ্ডলুম এণ্ড হেণ্ডিক্ৰাফ্ট কৰ্পৰেশ্যনৰ আমি সন্মানীয় MDক ধন্যবাদ জনাইছোঁ ছাৰক, ছাৰে সুযোগটো দিছে। আৰু সেই চেম্পলটো যদি ফ্ৰান্সত একচেপ্ট হয়, তেওঁলোকে আমাক ডিজাইনটো দিব। তো ডিজাইনটো দিয়াৰ লগে লগে আমাৰ অসমৰ শিপিনীক, আমাৰ যিসকল আমি মহিলাক বৰ্তমান ট্ৰেইনিং দিছোঁ, তো সেই মহিলাখিনিক আমি সূতাটো দিম আৰু তেওঁলোকে কাপোৰটো ডিজাইন মতে বনাব আৰু সেইটো আমি কিনিম।
আৰু কিনি আমি সেইটো এটা সেই এজেঞ্চিটোক দিম, তেওঁলোকে বাহিৰত ছাপ্লাই দিব। আৰু সেইটো কৰাৰ লগে লগে পইচাটো গাঁৱত আহি গ'ল। আৰু গাঁৱত পইচাটো বা ঘৰত পইচাটো অহাৰ লগে লগে মানুহবোৰৰ তেতিয়াহ'লে যিটো লেভেল আছে, ষ্টেণ্ডাৰ্ড অফ লিভিঙে হওক বা পভাৰ্টিয়ে হওক, আপগ্ৰেডেশ্যনটো হ'ব। তো আমি সেইবিলাক ক্ষেত্ৰত কাম কৰি আছোঁ। আৰু এতিয়া আপুনি গমেই পায়, আমি কম দিনৰ ভিতৰত প্ৰায় 300ৰ অধিক মহিলাক প্ৰশিক্ষণ কৰিলোঁ। অকল প্ৰশিক্ষণটো দিয়ে আমি এৰা নাই, আমি কৰিছোঁ বেংক লিংকেজ। এতিয়া কিছুমান এনেকুৱা স্কিম আছে, স্কিমবিলাকৰ বিষয়ে মানুহে এৱেৰ নহয় যে হেণ্ডলুম ডিপাৰ্টমেণ্টত এটা ভাল আঁচনি চলি আছে, 10% ছাবচিডি। 10% ছাবচিডিত 50,000 পৰা 2 লাখ টকালৈকে লোন পায়। আৰু সেই লোনটোৰ জৰিয়তে তেওঁলোকে তাঁতশালখন আনিব পাৰে। এতিয়া আমাৰ যিখন তাঁতশাল আছে, এইখন আছে ট্ৰেডিশ্যনেল। এতিয়া আমি বেলেগকৈ কৰিবলৈ গ'লে প্ৰফেশ্যন হিচাপত তাত এখন জেকাৰ্ড মেচিন বুলি কয়, জাষ্ট ওপৰত বহাই ল'ব লাগে। কিন্তু সেই জেকাৰ্ডটো কেনেকৈ লগাব, সূতাটো কেনেকৈ হেৰি কৰিব, প্ৰডাকশ্যন কৰিব তাত কাপোৰখিনি, তো এইখিনিৰ কাৰণে আমি তেখেতসকলক 45 দিনত প্ৰশিক্ষণ দিওঁ। এইটো প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনাৰ অধীনত দিয়া যায় আৰু সামৰ্থৰ অধীনত দিয়া যায়। এতিয়া আকৌ আমাৰ বিধা 2 নম্বৰ চেণ্টাৰত নতুনকৈ আৰম্ভ হৈছে প্ৰশিক্ষণ। তো তাৰপিছতে আমি বেংকৰ লগত লিংকেজটো কৰাই দিওঁ। আৰু আজি ভাল লাগিছে যে বাহেতা চালি ষ্টেট বেংক আগবাঢ়ি আহিছে, পাঞ্জাৱ এণ্ড চিন বেংক কৰাৰ আগবাঢ়ি আহিছে, তেখেতসকলে মহিলাখিনিক লোন দিবৰ কাৰণে আগবাঢ়ি আহিছে। তো তেখেতসকলৰ লোন লোৱাৰ পিছত সেই পইচাৰে তেখেতসকলে শালখন কিনিব পাৰিব। আৰু শালখন কিনি তেওঁলোকে তাত কাপোৰ উৎপাদন কৰি সেয়া বিক্ৰী কৰি পৰিয়ালটোতো পইচাখিনি ইনকাম কৰিব পাৰিব। দেখিবলৈ পোৱা যায় যে একাংশ মহিলাই কেতিয়াবা নিজক লৈ ব্যস্ত, নিজৰ পৰিয়ালটোক লৈ ব্যস্ত, নিজৰ ৰান্ধনীৰ শালখনক লৈ ব্যস্ত। তেনেকুৱা ক্ষেত্ৰত আপুনি মহিলাসকলক স্বাৱলম্বী কৰাৰ ক্ষেত্ৰত আগবাঢ়ি আহিছে, প্ৰশিক্ষণ দিছে, কেনেকুৱা পাইছে, সঁহাৰি কেনেকুৱা? হয়, ঘৰখনত আচলতে আটাইতকৈ বেছি কাম কৰে বুলি ক'লে মহিলাগৰাকীয়ে। কাৰণ ৰাতিপুৱা প্ৰথম শুই উঠা মানুহগৰাকীয়ে মহিলা। চোতাল সাৰিব, ঘৰ সাৰিব, চাহ বনাব, ভাত বনাব, আৰু ৰাতিও সকলোকে ভাত চাত খুৱাই খোৱা মানুহগৰাকীয়ে মহিলা। অৰ্থাৎ ঘৰখনত আটাইতকৈ ছেক্ৰিফাইচ কৰা মহিলাগৰাকীহে পুৰুষতকৈ বেছি। গতিকে এইখিনি সময়ত মহিলাগৰাকীয়ে যিমান কাম কৰে, কিন্তু তেওঁৰ কামৰ মূল্যটো আমি পুৰুষে কি কৰোঁ, যে তেওঁ সেই ইনকাম কৰিছে, তেওঁ ঘৰতে আছে বুলি কয়। গতিকে মহিলাগৰাকীয়ে কৰা কামখিনি আৰু পুৰুষে কৰা কামখিনি যদি পইচাৰে জোখা হয়, তেতিয়া মহিলাৰ পইচাটো বাঢ়ি যায়, কিন্তু ঘৰত ইনকামটো নাই। তো বেয়া লাগে তেতিয়া সেই মহিলাগৰাকীৰ অৱস্থাটো চালে, যে যেতিয়া দুৰ্গা পূজা আহে কাপোৰযোৰ নিজে কিনিব নোৱাৰে, ঠাণ্ডা দিনত এস্পলিনটো নিজে কিনি ল'ব নোৱাৰে। তো এতিয়া ক্ষেত্ৰত আমি দেখিছোঁ যে মহিলাগৰাকীয়ে ঘৰত কাম কৰিও 2 ঘণ্টা, 1.5 ঘণ্টা বা 1 ঘণ্টা এনেকুৱা আমি সময় পাওঁ, দেখিছোঁ মই, আমাৰ ঘৰবিলাকতো পায় সময়। কিন্তু সেইখিনি সময় আমি ডিষ্ট্ৰাকটিভ কামত কিছুমান খৰচ কৰোঁ। যেনে আমাৰ এটা বেয়া অভ্যাস আছে কি, মহিলাগৰাকী থুপ লগাৰ লগে লগে কাৰ ঘৰত কি হৈছে সমালোচনা, আলোচনা। তো মই তেখেতসকলক এটা আপিল কৰোঁ যে ভাই, আপোনালোকে তাত গৈ আলোচনা কৰাতকৈ, সময়খিনি নষ্ট কৰাতকৈ, ঘৰৰ যদি শালখনত অলপ বহা যায় বা হাঁহ কুকুৰাকেইটাও যদি চোৱা যায়, এটলিষ্ট আমাৰ কনষ্ট্ৰাকটিভ কাম এটা হ'ল, ইনকাম এটা হ'ল। তো নিশ্চয় সেই কামৰ মাজেৰে যিখিনি সময় পায়, সেই সময়খিনিত তেওঁলোকে ইনকামৰ কাৰণে এটলিষ্ট গোটেই দিনটো নোৱাৰিলে, এখন গামোচা ওলাওঁতে আপোনাৰ গোটেই দিনটো নালাগে, 1 ঘণ্টাও যদি শালখনত বহে, 1 ঘণ্টাকৈ যদি 30 দিন 30 ঘণ্টা হৈ যায়, আপুনি সেই 30 দিনত নাই বুলি 10,000 পৰা 15,000 টকা এটা এগৰাকী মানুহে বা এগৰাকী মহিলাই ইনকাম কৰিব পাৰে। যিহেতু আমি আজি গ্ৰাম্য সাৰথীত উপস্থিত আছোঁ, ইমান ধুনীয়া এটা পৰিৱেশ আপুনি গঢ়ি তুলিছে, এই ধাৰণাটো আপোনাৰ মনত কেনেকৈ আহিল? আচলতে কি, প্ৰকৃতিৰ লগত মোৰ এটা সম্পৰ্ক আগৰ পৰা আছে, যেতিয়া মই সৰু আছিলোঁ তেতিয়াৰ পৰাই। এতিয়া আৰু অলপ বাঢ়ি গৈছে সম্পৰ্কটো। আৰু আমি মনত আনন্দ আৰু শান্তি সকলোৱে বিচাৰোঁ। আৰু মই ভাবোঁ মনত আনন্দ আৰু শান্তি আমি চিনেমা চাইও পাব পাৰোঁ, খেলা খেলিও চাব পাৰোঁ, কিন্তু সেইখিনি আনন্দ আৰু শান্তি খন্তেকীয়া হয়। একদম পাৰ্মানেণ্ট যিটো শান্তি আছে, আপোনাৰ 2টা উপায়েৰে পায়। এটা হৈছে কি, নেদেখাজনৰ লগত কানেক্ট হওক, আৰু 2 নম্বৰ হৈছে প্ৰকৃতিৰ লগত কানেক্ট হওক। আৰু প্ৰকৃতিৰ লগত কানেকশ্যনটো হোৱাৰ লগে লগে আপোনাৰ অট'মেটিকেলি এটা শান্তি আহে। তো মোৰ এনেকুৱা কোনো কনচেপ্ট নাছিলে যে এনেকুৱাকৈ গছ পুলি ৰুম কিবা হ'ম, কিন্তু এনেই জাষ্ট লগাই গৈছোঁ, ভাল লাগে লগাই গৈছোঁ। হয়, তো সেউজীয়া পৰিৱেশটো মনটো অলপ জীপাল কৰি তোলে, মানে কি ভাল লাগে। তো এনেকৈ কৰোঁতে কৰোঁতে গোটেইখিনি সেউজীয়া হৈ গ'ল এতিয়া। হয়, যিহেতু মই কৈছোঁ আৰম্ভণিতে যে আপুনি এগৰাকী সমাজ সচেতক, বৰ্তমান দেখিবলৈ পোৱা গৈছে যুৱ প্ৰজন্মই, মানে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ যুৱ প্ৰজন্মৰ মাজত এটাই ধাৰণা যে আমাক এটা গভমেণ্ট জব লাগে, তাৰ বাহিৰে তেওঁলোকে ব্যৱসায়ৰ প্ৰতি কোনো ক্ষেত্ৰত কোনো ধৰণৰ মানে ধাৱন হোৱা দেখা নাযায়। আপুনি কি ক'ব? আচলতে এইটো এটা মই বেমাৰ বুলি কৈছোঁ। এই বেমাৰটো আৰম্ভ আমাৰ ঘৰত মা দেউতাই আৰম্ভ কৰি দিছে।
মানে যেতিয়া আমি পঢ়ি থাকো ন, আজি মোৰ মনত পৰে পঢ়ি থাকোতে মা আৰু দেউতাই এটা কথা কয়, পঢ়ি শুনি ডাঙৰ মানুহ হ'ব লাগিব। তো ডাঙৰ মানুহৰ কনচেপ্টটো বুজি পালো যে চাকৰি কৰিব লাগিব। মানে ডাঙৰ মানুহৰ কনচেপ্টটো এনেকুৱা হৈছে, আপোনাৰ সৰুতে এটাই কয় ভালকে পঢ়, অমুকক দেখিছ না ডাঙৰ মানুহ হ'ব লাগিব। তো ডাঙৰ মানুহৰ কনচেপ্টটো হৈছে কেনেকুৱা, পঢ়ি শুনি ভাল চাকৰি এটা, গুৱাহাটীত মাটি, ভালকে বিয়া পাতি থকাটোৱে ডাঙৰ মানুহ। কিন্তু এতিয়া কনচেপ্টটো আমাক লাগে কি, ডাঙৰ ভাল মানুহ হ'ব লাগে। ডাঙৰ ভাল মানুহৰ কনচেপ্টটো হৈছে কি যে মই পঢ়িমো, চাকৰি পালে চাকৰি কৰিম, নাপালে ব্যৱসায় কৰিম, আৰু লগতে মোৰ লগতে আন 10জনৰ বাবে মই কাম কৰিম। তো ডাঙৰ ভাল মানুহ এটা কনচেপ্ট মানে মানুহৰ খুব প্ৰয়োজন। আৰু 2 নম্বৰ কথাটো হ'ল কি, মা দেউতাক সৰুতে যিহেতু শিকাই দিয়ে আমাক চাকৰি লাগে। তো চাকৰি জৰিয়তে নিবনুৱা সমস্যাৰ সমাধানটো কেতিয়াও সম্ভৱ নহয়। আমাৰ অসমত প্ৰত্যেক বছৰে লাখ লাখ নিবনুৱা বাঢ়ি আছে। যিমানে মেট্ৰিক পাছ কৰিছে, হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে, আমি নিবনুৱা সংখ্যাটো বঢ়াই আছো। এতিয়া চৰকাৰে চাকৰি বৰ বেছি আপোনাক 50,000 চাকৰি দিব, 1 লাখ চাকৰি দিব। বৰ্তমান 30 লাখ বা তাৰ ওপৰতো নিবনুৱা সংখ্যা বাঢ়ি আছে। বাকীখিনি কি কৰিব? সমস্যাটো হৈছে সেইটো। এতিয়া চাকৰি বাদ দি আমি কৰিব পৰা কামখিনি হৈছে কি, মই আগতেই কৈছো যে গ্ৰাম্য অঞ্চলত আমাৰ যথেষ্ট ৰিচোৰ্চ আছে। আৰু ৰিচোৰ্চ বুলি ক'লে আমি 2টা বস্তুত আমি ফ'কাছ কৰিব পাৰোঁ, এগ্ৰিকালচাৰ এণ্ড এলাইড ছেক্টৰ। এগ্ৰিকালচাৰটো হৈছে কৃষি, এলাইড বুলি কোৱাৰ লগে লগে আপোনাৰ হাঁহ পালন হ'ব পাৰে, মীন পালন হ'ব পাৰে, কুকুৰা পালন হ'ব পাৰে, গো পালন হ'ব পাৰে, মানে মৌ পালন হ'ব পাৰে। তো বিভিন্ন আমাৰ আছে। কিন্তু কথাটো হৈছে কি, আমাক সেই ৰাস্তাত দেখাই দিয়া মানুহটোৰ আমাৰ অভাৱ হৈছে। তো আমি চাকৰি বিচাৰি বিচাৰি BA পাছ কৰিলোঁ, ধৰক BA পাছ কৰাৰ পিছত চাকৰি বিচাৰিলোঁ, চাকৰি নাপালোঁ। তাৰপিছত MA পঢ়ি আছোঁ, MA পাছ কৰিলোঁ, চাকৰি নাপালোঁ। আৰু এই MA পাছ কৰি উঠি যেতিয়া চাকৰি বিচাৰি বিচাৰি চাকৰি নাপাম, তেতিয়া জুবিন দাৰ এটা গান মনত পৰে, অ নব মোলৈ ছোৱালী এজনী চালিনে নাই, পঢ়িলো শুনিলো চাকৰি নাপালো, এতিয়া কি কৰক ক। তো জুবিন দাৰ সেই গানটোত এটা মেছেজ আমাৰ বাবে আছে। গতিকে এডুকেশ্যনটো চাকৰি দিশেৰে চালে আমি ডিপ্ৰেশ্যনত যাম, ফ্ৰাষ্ট্ৰেশ্যনত যাম। গতিকে এডুকেশ্যনটো এডুকেশ্যন হৈ থাকক। আৰু চাকৰিটোৰ ক্ষেত্ৰত চাকৰি নো ডাউট আমাক সকলোকে লাগে, আমি এপ্লাই কৰিব লাগে। চৰকাৰেও এতিয়া ধুনীয়া মানে কোনো কৰাপশ্যন নোহোৱাকৈ দিছে। কিন্তু তাৰ লগে লগে আমি ভাল পোৱা এটা ছেক্টৰতো কামত সোমাব লাগে। কাৰণ বয়সটো যেতিয়া 40+ হ'ব, চাকৰি নাপালে যেতিয়া মই কৰা ছাইড বিজনেছটোত মই এষ্টাব্লিছ হ'ব পাৰোঁ, তেতিয়া আপোনাৰ ফ্ৰাষ্ট্ৰেশ্যনটো নাহে। আৰু 2 নম্বৰ কথা কি, আমি ল'ৰা ছোৱালী কোনোদিনে আপোনাৰ আমি যে কওঁ যে মোৰ ল'ৰাটো কেনেকৈ বনাব লাগিব, ছোৱালীটো কেনেকৈ বনাব লাগিব, এই বনোৱা শব্দটো বাদ দি আমি ক'ব লাগে যে মোৰ ল'ৰাটো বা ছোৱালীটো কোনটো ক্ষেত্ৰত ভাল পায়, কি ভাল পায়। কোনোবাই গৰু লাৰি ভাল পায়, কোনোবাই ছাগলী পুহি ভাল পায়, কোনোবাই এনেই কিবা কিবি মানে অভিনয় কৰি ভাল পায়। চবৰে এটা এটা টেলেণ্ট আছে। আমি যদি তেখেতসকলৰ সেই টেলেণ্টত ফ'কাছ কৰি তেওঁক যদি সেইটো স্ক'পটো দিওঁ, তেতিয়াহ'লে সেই ল'ৰাজন বা ছোৱালীজন সেই দিশত আগবাঢ়ি যাব আৰু তাতে এংগেজো হ'ব। কিন্তু আমি সেইটো নকৰি আমাৰ গাৰ্জেনখিনিয়ে তেখেতসকলক অলপ ডমিনেটিং কৰি আমি গাৰ্জেনে ভাল পোৱা কামটো তেওঁক কৰিবলৈ দিয়া হয়। তাৰ কাৰণে বহু ক্ষেত্ৰত বহু ল'ৰা ছোৱালী হতাশাত ভোগে, কাৰণ তেখেতসকলে আশা কৰা মতে সেই ফলটো নাপায়। গতিকে আমি প্ৰথম বস্তু চাব লাগে, কোনে ভাল পায় সেইটো নহয়, মই কি ভাল পাওঁ, নিজে কি বিচাৰোঁ। চ' আমাৰ যিখিনি য়ং জেনেৰেশ্যন আছে, মই এটাই আপিল কৰিম যে মা দেউতাই কি ভাল পায়, আপোনাৰ ওচৰৰ মানুহে কি হোৱাটো বিচাৰে, সেইটো বাদ দিয়ক, মই কি ভাল পাওঁ। চ' নিজে নিজক কুৱেশ্যন কৰি মই এইটো ক্ষেত্ৰত কাম কৰি ভাল পাওঁ, অ'কে ভাই কাম কৰা। গতিকে সেই ক্ষেত্ৰত যেতিয়া ভাল পোৱা ক্ষেত্ৰত যেতিয়া কাম কৰিব, কেতিয়াবা বাধা আহিলেও সেই কাম কৰি কৰি গ'লে এটা সময়ত দেখা পাব তেওঁ তাতে সুখীও আৰু তেওঁ তাতে এষ্টাব্লিছো হৈছে। কিন্তু আমাৰ সমাজ ব্যৱস্থাত এনেকুৱাই আছে যে মানুহে সমালোচনা খুব বেছি কৰে। সমালোচনা এনেকুৱা হয়, একাংশই সমালোচনাৰ কাৰণে কেতিয়াবা নিজে ভাল পোৱা কামটো কৰিব গৈও পিছুৱাই আহে। আমাৰ মানুহৰ মানে মানসিকতাখিনি নিগেটিভিটিটো বেছি আছে। মই বহু বছৰৰ পৰা এই লাইনত কাম কৰি আছো ৰুৰেল এৰিয়াত। আপুনি যেতিয়া ভাল কাম এটা কৰিব যাব, মানুহৰ তাতে নিগেটিভিটিটো ক'ব, ইয়াতে কিবা লাভ আছে, ইয়াতে অমুক কৰিব, আগতে মানুহে মানে লাভাংশটো বিচাৰে, কি লাভ হ'ব। আৰু মানে সমালোচনা মানুহে কৰিবই। তো মানুহৰ সমালোচনা গুৰুত্ব দিব নালাগে। গতিকে যেতিয়া নিজকে ভাবা যায় বোলে মই ৰাইট কাম কৰি আছো, ৰাইট ৱেত আছো, মোক কোনোবাই পিছফালৰ পৰা এটাক কৰিছে, কোনোবাই কিবা বেয়া কথা কৈছে, লেট দেম, হ'ব দিয়ক। গতিকে মই মোৰ ৰাস্তাত যিহেতু মানে ঠিকে আছো, মই কাম কৰি যাম। আৰু এটা সময়ত চাব, আপুনি যেতিয়া আপুনি বিচৰা লক্ষ্যটোত উপনীত হ'ব, তেওঁলোকে প্ৰথমে আপোনাক গামোচা পিন্ধাব আহিব। গতিকে মানুহৰ সমালোচনাক গুৰুত্ব দিব নালাগে। পুৰা মানে কি হয়, আপুনি যিটো ভাল পায় বা আমাৰ ল'ৰা ছোৱালীয়ে যিটো ভাল পায়, সেইটো কামত ভালকৈ কৰি গ'লে নিশ্চয় এদিন ছাকচেছ হ'ব পাৰে।
আপুনি যেহেতু গ্ৰাম্য সাৰথীৰ স্বত্বাধিকাৰ ইয়াতে বহু সংখ্যক নিবনুৱা আপোনাৰ লগত নিয়োজিত হৈ আছে এসময়ত নিবনুৱা আছিলে কিন্তু এতিয়া আপোনাৰ ইয়াতে গ্ৰাম্য সাৰথীত নিয়োজিত হৈছে নিজকে সেই কথাটো ভাবিলে কেনেকুৱা লাগে যে আপুনি আজি আন 10 গৰাকীক সংস্থাপন দিবলৈ সক্ষম হৈছে মই ধন্যবাদ জনাইছো নেৰেখাজনক ঈশ্বৰে কৃপা কৰক আৰু ইচ্ছা আছে কাম কৰা আমি অৱশ্যে মই কাকো সংস্থাপন দিয়া নাই বুলি নকওঁ এইটো মানে মোৰ নিজৰে কিবা ভাল নালাগে আমি একেলগে কাম কৰিছো এটা টিম ৱৰ্ক হিচাপত কাম কৰিছো ময়ো 2 পইচা পাইছো তেওঁলোকেও 2 পইচা পাইছে নো ডাউট তেখেতসকলে ইয়াত কাম কৰাৰ পিছত ধৰক এটা হোম ফিল হয় এটা মানে বেলেগত কাম কৰিলে অফিচ লাগে 10টাত পাবই লাগিব 5টাত ছুটি হ'ব যাবই লাগিব ইয়াত সেইটো নাই আমাৰ টাৰ্গেটটো থাকিল ৰাতি 10টা বজাতো আমাৰ কাম হ'ব পাৰে 12টাতো কাম হ'ব পাৰে ৰাতিপুৱা 10টাতো শেষ হ'ব পাৰে সেই টাৰ্গেট মতে তেওঁলোকে কাম কৰিছে আৰু তেওঁলোকৰ কাম কৰাত এটা মেণ্টেল স্যাটিসফ্যাকশন আছে কাৰণ আমাৰ কামৰ জৰিয়তে যিহেতু বহু মানুহ উপকৃত হৈছে আৰু তাৰ সেইখিনিত কাম কৰাৰ লগত জড়িত যুৱকসকলৰ মনত এটা শান্তি আছে ইমানখিনি সময় আপুনি আমাক দিলে অৱশেষত আনকাট ষ্টৰীৰ কাৰণে কি ক'ব খুব ভাল লাগিল ভাল পদক্ষেপ এটা গতিকে মই সকলোকে অনুৰোধ জনাইছো খুব ভাল ইউটিউব চেনেল এটা খুলিছে বিজু আনকাট ষ্টৰী উইথ বিজুমা ওকে আনকাট ষ্টৰী উইথ বিজুমা আপোনালোক সকলোৱে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু মই এই চেনেলটোৰ আৰু বহুত উত্তৰোত্তৰ কামনা কৰিছো ধন্যবাদ হয় প্ৰিয় দৰ্শক আপোনালোকে ইমান সময় শুনিলে আমাৰ আজিৰ অতিথি ৰমেন বৰুৱা ডাঙৰীয়াৰ যি প্ৰচেষ্টা যি সমাজ সচেতক যি সমাজৰ হৈ তেখেতে কাম কৰি আহিছে তাৰ ধাৰণা আপোনালোকে শুনিলে নিশ্চয়কৈ আপোনালোকেও তাৰ পৰা নিশ্চয় কিছু শিকিবলগীয়া আছে আৰু শিকিব পৰৱৰ্তী সময়ত আমি তৃতীয় খণ্ডত লগ পোৱাৰ আশাৰে আজিৰ এই অনুষ্ঠানৰ পৰা মই বিজুমাই বিদায় মাগিছো ধন্যবাদ